So, good morning everyone. So, আমি এটা ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আৰু এই ভিডিঅ'টোত আছে মই কৰ্ম সম্পাদন কৰা এখন বিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰী উপস্থাপন কৰা কেইটামান ৰংগোলী আৰু লগতে সালাড কম্পিটিশ্যনৰ বাবে প্ৰস্তুত কৰা কেইখনমান সালাডৰ থালি আৰু একেবাৰে শেষত মই দিছোঁ ঘৰতে প্ৰস্তুত কৰা ঘিউ অৰ্থাৎ গাখীৰৰ সৰখিনি ৰাখি কেনেকৈ ঘিউ ঘৰতে প্ৰস্তুত কৰিব পাৰি এই বিষয়ে অকণমান একেবাৰে শেষত ভিডিঅ'টোৰ শেষত মই দিছোঁ কি আপোনালোকে চালে ভাল পাব আৰু আমাৰ কণমানি ছাত্ৰ ছাত্ৰী কেইগৰাকীয়ে প্ৰস্তুত কৰা সালাডৰ থালি আৰু ৰংগোলীবিলাক কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। ধন্যবাদ।